গাইজ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কম খৰচত সহজ পদ্ধতিত আপোনালোকক মই ৰসগোল্লা বনাই দেখুৱাম। চাবচোন ভিডিঅ'টো সম্পূৰ্ণকৈ। এতিয়া মই এইখিনি দি দিম, চাবচোন আপোনালোকে। ইয়াত 2 চামুচ ময়দা দি দিব। এয়া মই 2 চামুচ দি দিছোঁ। চাওক, সম্পূৰ্ণকৈ নিদিব, আধা নিচিনাকৈ দিব। মই এতিয়া বেকিং দিম। এয়া বেকিং দিছোঁ, চাব কিমানখিনি দিছোঁ। এয়া ডিম এটা মই ভাঙি লৈছোঁ। এক্সট্ৰাকৈ সানি ভাঙি ল'ব আপোনালোকে ধুনীয়াকৈ, আৰু ফেনি ল'ব ডিমটো। এয়া দেখিছে, এয়া চাওক, মই চামুচখনে ধুনীয়াকৈ ঘুটি লৈছোঁ। এয়া এচামুচ আপোনালোকে ঘিউ দি ল'ব। মই কিমানখিনি দিম আপোনালোকে চাবচোন। এয়া ইমানখিনি দি দিলেই হ'ল। এতিয়া মই এয়া সানিম, চাওকচোন। আগতে মই ঘিউখিনি মিলাই লৈছোঁ। চাওক, মই সানি লৈছোঁ। আপোনালোকে হাতটোৱে এনেকৈ চাব, বান্ধ খুৱাব পাৰিছেনে নাই। প্ৰথমতে এনেকৈ চাই ল'লেও কথা নাই। এতিয়া চাব, মই ডিমখিনিত ভঙা ডিমটো দি দিছোঁ। এয়া মই সানি লৈছোঁ। এয়া চাওক, মই কেনেকৈ সানি লৈছোঁ। এয়া দেখিছে। এতিয়া মই গোল কৰি দেখুৱাম আপোনালোকক, চাব। এয়া মই গোল কৰিছোঁ। বেছি ডাঙৰ ডাঙৰকৈ নকৰিব বইলখিনি। গোল কৰা হৈ গৈছে। এয়া মই এতিয়া বনাই দেখুৱাম আপোনালোকক। মই আধা লিটাৰমান গাখীৰ দি লৈছোঁ, চাওকচোন। এয়া গৰু গাখীৰ দিছোঁ, মই পাউডাৰ গাখীৰ দিয়া নাই যেনিবা। আপোনালোকে ঘৰত গৰু গাখীৰ থাকিলে দিলেও হ'ল, বা পাউডাৰ গাখীৰ যি পাৰে তেনেকৈ দিলেই হ'ল, বনালেই হ'ল। মই ইয়াত ইলাচি 3টাও দি দিছোঁ, চাওকচোন। এই 3টা গাখীৰকণ বহাই দি দিলেই হ'ল। এয়া মই চেনি দিম 5 চামুচ। এয়া 1 চামুচ, 2, 3, 4, 5 চামুচ মই দি দিছোঁ। দেখিছে নহয়। আপোনালোকে 10 মিনিটমান উতলাব। বস্তুটো অকণ ডাঠ হ'বও লাগিব নহয়। মোৰ গাখীৰটো সুন্দৰকৈ উতলি গৈছে। মই এতিয়া এইখিনি দি দিম। এয়া চাওক, ৰসগোল্লাখিনিতো ফুলি গৈছে, তথাপিতো মই গেছটো অলপ কমাই দি পেলাই এয়া মই ঢাকি থৈ দিছোঁ। এয়া দেখিছে, মই লাডুকেইটা কিমান সৰু সৰু কৰিলোঁ, এতিয়া কিমান ডাঙৰ ডাঙৰ হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।